গিৰি গৈছে বাই 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 Kan bonyo kan pesa. Kan bonyo pesa. Bukan lah. Jangan tu. Dia yang lu bawa tadi. Pagak apa? Nak apa ni? Ayo pot ni. Tar. Biar tu kan. Walaupun dah, nolga atau pasal dia dah. কাইলৈ যদি দি দিয়ে বৰষুণ নিদিলে মানে কাইলৈ যাবগৈ আৰু বৰষুণ পাবা। বহুত দুখ লগা যেহেতু আমাৰ গালিঘাটৰ প্ৰায় ৮-১০ ঘৰ মানুহক ইয়াত গৰাই খহনীয়াই
খহাই লৈ গ'ল। গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। ইয়াত প্ৰাকৃতিক দুৰ্যোগ, গতিকে ইয়াত কাকো দুখ দিব নোৱাৰি। গতিকে আমি অনতিপলমে কিবা প্ৰশাসনৰ লগত আমি CDC ছাৰৰ লগতো কথা পাতি আছোঁ। যিমান পাৰোঁ আমি এই সমস্যা আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি আমাৰ MLA ছাৰৰ লগতো কথা পাতিম এতিয়া। সোনকালে আমি চেষ্টা কৰিম আৰু আমি ৰিলিফ কেম্পৰ ক্ষেত্ৰত ৰিলিফৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, যাতে আমি ইয়াত দুখত থকা ৰাইজক আমি সহায় কৰিব পাৰে যিমান পাৰে আমি চেষ্টা কৰিম। ব্যৱস্থা আমি কৰি আছোঁ। আমি তেখেতসকলৰ লগত ইতিমধ্যে কথা পাতিছোঁ, কিন্তু তেখেতসকলে ইয়াতে আমাৰ প্লেটফৰ্ম আছে যেতিয়া ইয়াতে থাকিম বুলি কৈছে। কিন্তু আমি কথা পাতিছোঁ যে আমি যদি পাৰোঁ আমাৰ আমাৰ স্কুলতে আমি ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকৰ লগত কথা পাতিছোঁ। যদিও তেখেতসকলে মানে ইয়াত সিহঁতৰ মানে বয় বস্তু লৈ যাবৰ কাৰণে অসন্মত, তেখেতলোকে ইয়াতে মানে থাকিব বিচাৰিছে। খাদ্যৰ ব্যৱস্থা আমি আজি যিহেতু আমাৰ CDC ছাৰে ৰিপৰ্ট কৰা হৈছে বুলি কৈছে তেখেতে, আজিৰ পৰা আমাৰ ৰিলিফৰ মানে ব্যৱস্থা কৰা হ'ব। এতিয়া আজি ৰাতিপুৱা 7টা বজাৰ পৰা দেপী নদীৰ বাঢ়নী পানীয়ে আজি একদম ধ্বংসলীলা চলাই আছে। ইয়াত প্ৰায় এতিয়ালৈকে 9 ঘৰমান ঘৰ সদ্যহতে পানীত জাহ গৈছে আৰু লগতে বহুত ৰাজহুৱা সা সম্পত্তিও ইয়াত বিনষ্ট হৈছে। তো সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু আমাৰ জনপ্ৰতিনিধি বিধায়ক মহোদয় আৰু অন্যান্য পঞ্চায়ত আৰু জিলা পৰিষদৰ জনপ্ৰতিনিধিসকলক অনুৰোধ, বিশেষকৈ এই দুৰ্ভগীয়া পৰিয়ালসকলক এই দুৰ্যোগৰ পৰা অন্ততঃ খহনীয়াৰ পৰা প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো তৎকালীনভাৱে গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অন্যথা উপায় নাই, মানুহবিলাক ইয়াৰ বাহিৰে ক'তো ঘৰ বাৰী থাকিবলৈ জেগা নাই। এইখিনিয়ে জেগা আছিলে। এতিয়া চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰক যে ইয়াত PMAY ঘৰ প্ৰায় 6টামান এতিয়ালৈকে গৰাই কহাই লৈ গৈছে। সেইকাৰণে অতি দুখৰ কথা। আমি কিছুদিন আগতেও বিভিন্ন বিভাগক অৱগত কৰিছিলোঁ, ৱাটাৰ ৰিচোৰ্চকো জনাইছিলোঁ বিষয়টো, কিন্তু কি কাৰণত আজি দেৰি হ'ল জানো ক'ব নোৱাৰোঁ। বিশেষ কাৰণ থাকিব পাৰে, হয়তো পৰ্যাপ্ত সামগ্ৰী নাথাকিব পাৰে। সেইবিলাক পৰ্যাপ্ত সামগ্ৰী প্ৰশাসনৰ পৰা ৱাটাৰ ৰিচোৰ্চৰ পৰা এজন মানুহ আহিছে আৰু লাট মণ্ডল এতিয়া আহি পাইছে আৰু লাট গাঁও প্ৰধান একেত আছে, পৰিদৰ্শন কৰিছে। এতিয়া পৰিয়ালসমূহ ক'ত আছে? পৰিয়ালসমূহ সদ্যহতে ঘৰ ভাঙি আছে। এতিয়া ক'ত থাকিব এতিয়ালৈকে কোনো ঠিকনা নাই, ক'ব পৰা নাই। তো সেইকাৰণে সেই পৰিয়ালসকলৰ থকা খোৱাৰ ব্যৱস্থাও কৰি দিব লাগে। সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু বাকী কি বুলি ক'ম, ইয়াৰ আপোনালোকে নিজে দেখিছে। বাকী কিনে আপোনালোকে এইটো দেপী নদী, পাহাৰৰ পৰা বৈ অহা নদী। আগত মানে কহাইছিলে আৰু কিছুদিনৰ আগতো কহিছিলে, খুব বেছি 15-20 দিন মানৰ আগত এই অৱস্থা হৈছিলে। তেতিয়া আমি কিছু কৰ্তৃপক্ষক জনোৱা হৈছিলে যে বিষয়টো অলপ তদন্ত কৰি ইয়াত কি ব্যৱস্থা কৰিলে মানুহবিলাক নিৰাপত্তা হ'ব, ঘৰ বাৰী কেনেকৈ নিৰাপত্তা হ'ব, এই বিষয়টো অৱগত কৰা হৈছিলে। কিন্তু আজি দেখিছোঁ, এতিয়া অলপ আগতে পাৰ্কোপাইন RCC পাৰ্কোপাইনৰ পোষ্ট কেইটামান পেলাইছে। কোনটো বিভাগৰ হয় এইটো ক'ব নোৱাৰোঁ এতিয়া আমি। কিন্তু কি হ'ব, এতিয়াতো ঘৰ বাৰী ধ্বংসই হ'ল, শেষেই হ'ল। এতিয়া বৰষুণ যোৱাৰ পাছত জাপি তেনেকুৱা ধৰণৰে কথা আৰু কি বুলি ক'ব। জাপি আহি কিনে গোটেই ঘৰ দুৱাৰ ভাঙি কিনে এদাই কৰিলে। কালিৰ পৰা আছিলে। 4টা গ'ল ঘৰ। সেইটো কেম্পত কিমান ঘৰ আছিলে? 600। কিমান দিনৰ পৰা কহাই আছে? হৈ গ'ল এসপ্তাহমান। তেনেকে আছো আৰু। বস্তু বাহিনী বচাব পাৰিছেনে? হ'ল কিছুমান। কি বস্তু বাহিনী গৈছে বা কি গৈছে ঘৰৰ খুটা চুটা এনেকে পকা খুটা, কেঞ্চি চেঞ্চি চব গ'ল। কি বিচাৰিছে? ৰাইজৰ পৰা সহায় বিচাৰিছো আৰু চৰকাৰৰ ফালৰ পৰা।